वेलकम बैक टू माय यूट्यूब चैनल नमस्कार मैं कमलाई आपनालोকক पुनरबार मोर यूट्यूब चैनलटले स्वागतम जनाइছো আৰু আশা কৰিছো আপোনালোকে সকলে ভালে আছে আৰু আজি মই গৈ আছো ঘৰ মানে মাহতৰ ঘৰত আৰু আমাৰ এখেতে হ'ব গৈ আছে শুই উঠি গাছা ধোৱা নাই এনেকে গৈ আছে তাকো ঘৰলৈকে থব নাযায় ৰঙিয়ালৈকে যাব তাৰপিছত দাদাই নিব আহিব ৰঙিয়াত তো এতিয়া গৈ আছো সব ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি সৰস্বতী পূজা বতৰটো বহুত ভাল কৰিছে যোৱাকালিতকে So মই আগে ফ্ৰেছ হলো ইমান বৰষুণ দিছে ইয়াত মানে বৰষুণ দিয়া আৰম্ভ কৰিছে আৰু বহুত ঠাণ্ডা সৈ ভাত পানী খালো মাৰ হাতে ভাত খাই ইমান ভাল লাগিছে নহয় so আহিও পাইছো আৰু ইমান দূৰে বৰষুণ আহিছে চাওক সৰস্বতী পূজা গ'লগে আৰু আজি আৰু একচুৱেলি মই ঘৰ আহি আছো মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া কাইলে বিয়া তো মই আজি আহিছোঁ পাৰিলে মই আজি আবেলিকে এবাৰ যাম কাৰণ বাকী মোৰ ফ্ৰেণ্ডবোৰো আহি আছে কিন্তু ক'ব নোৱাৰোঁ বৰষুণে বা কি কৰে আৰু যদি পাৰোঁ ট্ৰাই কৰিম যাবলৈ আৰু যদি আজিও নোৱাৰোঁ তেতিয়াহ'লে কাইলৈতো যামেই বাৰু তো মোৰ ফ্ৰেণ্ডজনীৰ বিয়া লগতে মোৰ ফেমিলি মানে মামাহঁতৰ ফালৰ মানে এটা বিয়া আছে সেইটোতো এটেণ্ড কৰিব লাগে যদি পাৰোঁ কৰিম আৰু কেইদিনমান থাকোঁ বুলি আহিছোঁ আৰু ঘৰত কাৰণ বিয়া বুলি তেনেকৈ একেবাৰে একেৰাহে থকা নাই ঘৰত তো আপোনালোকক দেখুৱাই থাকিম মই আজি দিনটো কি কৰোঁ আজি চাগে তেনেকৈ ভিডিঅ' বনোৱা নহ'ব আৰু যদি মই বিয়াত যাওঁ তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' বনাম এণ্ড ফাইনেলি তাই মোক লগ কৰিব আহিলে কি খবৰ হা তো আগতে মই বিয়া নোহোৱাৰ আগতে তাই আমাৰ ঘৰতে থকা আছিলে মানে ঘৰত তাই নিজৰ ঘৰত নাযায়ে আৰু একেদিন বোলে মই নাই কাৰণে আহাই নাছিলে আজি বহুত দিনৰ মূৰত আহিছে আমাৰ ঘৰত তো মোক লগ পাই কেনেকুৱা লাগিছে হা ভাল লাগিছে একচুৱেলি তাই অসমীয়াটো ইমান এটা ভাল নহয় বাট বুজি পায় তো এতিয়া আমি বৰষুণটো কমাই নাই তো এতিয়া আমি জুই পুৱাম তো লাইটাৰ চাইটাৰ লৈ লৈছোঁ ব'লা জুই পুৱাবলৈ যাওঁ बोला 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 ঠান্ডা ঠান্ডা এইখিনি হৈছে সৰস্বতী পূজাৰ যিটো আবেলি যিটো গুৱাহাটীত আৰু বেলেগ ঠাইতো আহিছে শিল বৰষুণ মোক হাজবেণ্ডে চেণ্ড কৰিছিলে ভিডিঅ'টো মই ইয়াত মানে মোৰ ভিডিঅ'টোত এড কৰি দি দিছোঁ আৰু মাই এইপিনে বনাইছে পিঠা গধূলি চাহৰ কাৰণে খাবৰ কাৰণে যিহেতুকে ইমান ঠাণ্ডা বতৰ চ' আমি আবেলি চাহৰ লগত খালোঁ আৰু ইয়াত মাৰ অকণমান এক্সট্ৰা স্কিল দেখুৱাইছে সেয়েহে মই ভিডিঅ'টোত দি দিলোঁ ইমানেই বেছি ঠাণ্ডা পৰিছিলে যে জুইৰ কাষত বহিছোঁ একদম আবেলিহে মানে জুইৰ পৰা উঠিছোঁ ইমান ঠাণ্ডা মানে চবে জুইৰ কাষত বহি চাহ পানী খাইছোঁ গধূলি চ' মানে বৰষুণৰ কাৰণে যিটো মোৰ প্ৰগ্ৰাম আছিলে ৰুমিৰ ঘৰত মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত যোৱাৰ সেইটো নহ'ল তো এতিয়া মই পাকঘৰলৈ আহিছোঁ 1:30 বাজিছে কিবা এটা বনাওঁ বহুত দিনৰ মূৰত আহিছোঁ পাকঘৰত কিবা এটা বনাম বুলি তো এটা ইজি ৰেচিপি বনাম মানে চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ তো
একদম ইজি ৰেচিপি, চাব ভালদৰে আৰু ঘৰত বনাবলৈ ট্ৰাই কৰিব। গতিকে আৰম্ভ কৰোঁ। তেল অকণমান দি লৈছোঁ। এতিয়া দিম ইয়াত পিঁয়াজ। মই 2টা পিঁয়াজ লৈছোঁ ডাঙৰ ডাঙৰ। এতিয়া দিম মই ইয়াত নহৰু। এতিয়া দিম হালধি। তাৰপিছত ইয়াত দি দিলোঁ মই মাংসখিনি। ধুনীয়াকৈ ইয়াত ফ্ৰাই কৰি ল'ম। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। যিহেতুকে এতিয়া আমাৰ জুইটো সৰু হৈ আছে, চিমত আছে, হাই কৰি দিছোঁ। এতিয়া মই ইয়াত অকণমান মছলা দিম। এতিয়া এই পেষ্টখিনি দি দিছোঁ। অকণমান ডাঠ হৈছে। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। অকণমান পানীখিনি দি দিম। অকণমান সময়ৰ কাৰণে ইয়াক আমি কভাৰ কৰি থৈ দিম। আৰু ফ্লেমটো একদম আমি চিমত ৰাখি থৈছোঁ। মোৰ চিকেনখিনি অলমষ্ট হৈ গৈছে। একেবাৰে শেষত মই অকণমান বাটাৰ দি থৈ দিম ইয়াত। বাটাৰটো দি ঢাকনিখন লগাই দিম। তাৰপিছত মোৰ চিকেন হৈ গ'ল। মই ৰেডি হ'লোঁ। মোৰ ফ্ৰেণ্ডজনীৰ বিয়া বুলি যে কৈছিলোঁ, তাত যাবলৈ ৰেডি। আৰু মই এযোৰ কাপোৰ পিন্ধিছোঁ, এইযোৰ মোৰ জোৰণত দিছিলে। এতিয়া যাওঁ, দাদাই থৈ আহিব। আৰু মোৰ বাকী ফ্ৰেণ্ডবোৰো আহি পাবই, মানে সিহঁতে ওলাইছে ঘৰৰ পৰা। তো তেনেকৈ মিলি পিনে যাম। তো দেখুৱাম আপোনালোকক বিয়াৰ দৃশ্যখিনি। এয়া আমি বিয়া ঘৰ পালোঁৱে আৰু লগৰ কেইজনীও আহি পাইছে।
এয়া অৰ্পিতা, তাই গোৱালপাৰাৰ পৰা আহিছে আৰু বাকী দুজনী গুৰেশ্বৰৰ। ঠাণ্ডাটো বেছি নেকি তোৰ অলপমান? বাপৰে টানি টানি বল। এয়া আমি এতিয়া সোমাওঁ ভিতৰত। আমি গৈ পাওঁতে 2টা বাজিছিলে, কিন্তু কইনাই তেতিয়ালৈকে ওলোৱাই নাই বাহিৰত। কিছুমান নিয়ম থাকে, সেইখিনি কৰোঁতে দেৰি হৈ যায়। ৰুমি চ' এইজনী হৈছে আমাৰ ধুনীয়া কইনাজনী ৰুমি। খুব ধুনীয়া লাগিছে আৰু আশা কৰিছোঁ তাইৰ বৈবাহিক জীৱনটো একদম সুখৰ হয় যাতে। হ'ল দেখোন। যিহেতু কইনা ওলাওঁতে অকণমান দেৰি হ'ল বাহিৰত, মানুহ আহি বহি আছে আৰু আমিও এনেদৰে কফি খাই আছিলোঁ গোটেইকেইজনীয়ে। ডেক'ৰেশ্যন খুব ধুনীয়া লাগিছে। ৰুমিৰ লগত চিনাকি আমি একেলগে পঢ়িছিলোঁ আনন্দৰামত পাঠশালাত 11-12। তাই মোৰ ফাৰ্ষ্ট ইয়েৰত ৰুমমেট আছিলে, তো খুব ভাল চিনাকি, খুব ভাল ফ্ৰেণ্ডশ্বিপ। তাইও আহিছিলে মোৰ বিয়াত, কিন্তু কইনা হৈ থাকিলে নিজৰ ফ্ৰেণ্ডবোৰক বেছি সময় দিব পৰা নাযায়, সেইটো মই বুজি পাওঁ। মস্ত বল লাগছে। কফি খাবি? কফি লৈ আহ। কফি খাবি? অৰ্ডাৰ দিয়ে এয়া আহি গ'ল কফি। চুমি ইয়াতে বহ। মজা। ঠাণ্ডা লাগি আছে। চ' দৰা আহিব টাইমো হৈছিলে, সেইকাৰণে মানুহবোৰ অকণমান পাতল হ'ল আৰু কিছুমানে ৰাতি বিয়া চোৱাকৈও আহিব। তো আমি দৰা অহাৰ আগে আগে ওলাই যাওঁ, কাৰণ দৰা অহাৰ পিছত বহুত বেছি নিয়ম থাকে আৰু ৰাতিকৈ ঘৰ গ'লে অকণমান দিগদাৰ হয় বুলি আমি সোনকালে দৰা অহাৰ আগে আগে বিদায় লৈ ধুনীয়াকৈ ঘৰ গুচি আহিলোঁ। চুমি কোৱা কেনেকুৱা লাগিছে বিয়া খাই? পটাপট ক। দুই লাইনত শেষ কৰি দিল। আৰু বহুত ভাল লাগিল। আৰু বহুত ভাল লাগিল। ভাল লাগিছে ন? আৰু ইমান ঠাণ্ডা। আশা কৰিছোঁ আপোনালোকক মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে। যিখিনি পাৰিছোঁ মই দেখুৱাইছোঁ, কাৰণ ভিতৰত গান বাজি থাকে, তো মই সেনেকৈ ভালকৈ দেখুৱাব পৰা নাই, কপিৰাইট লাগি যাব। তো আশা কৰিছোঁ আপোনালোকক ভাল লাগিছে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।